সকলোলৈকে নমস্কাৰ জুনৰ 2023 জুনত যিটো UGC NET এক্সাম হোৱা কথা আছিলে সেই এক্সামৰ ডেট অলৰেডি আউট হৈছে গতিকে আপোনালোকে কোনোবাই যদি গম পোৱা নাই তেনেহলে UGC NET ৱেবছাইটটোত গৈ আপোনালোকে চাই ল'ব পাৰিব আমাৰ অসমীয়া বিষয়টোৰ এক্সাম কেতিয়া আছে মই সেই সম্পৰ্কে এই ভিডিওটো দিবলৈ ওলাইছো গতিকে ইয়াতে লিখা আছে যে the National Testing Agency is conducting the UGC NET June 2023 phase 2 at different centers throughout the country from 19 June to 22 June 2023. The candidates are required to download their examination city intimation slip of UGC NET June 2023 phase 2. গতিকে আপোনালোকে আপোনালোকৰ city code পৰিছে সেই সম্পৰ্কে ডাউনলোড কৰিব পাৰিব এতিয়া আৰু UGC net.nta.nic.in ৱেবছাইটটোত গৈ আপোনালোকে তাতে চেক কৰিব গতিকে আপোনালোকে পলম নকৰি এই ৱেবছাইটত গৈ এটো চেক কৰক আৰু এডমিটটো খুব সোনকালে আহিব যেহেতু এক্সাম 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গতিকে 13 তাৰিখৰ আগত আপোনালোকৰ এডমিট আহি যাব গতিকে আমাৰ অসমীয়া বিষয়টোৰ এক্সাম কোন দিনা আছে আমাৰ অসমীয়া বিষয়টোৰ এক্সাম আছে 22/6/2023 অৰ্থাৎ 22 জুনত আমাৰ অসমীয়া বিষয়টোৰ এক্সাম আছে শিফট 1ত হ'ব আৰু অসমীয়াৰ লগত আন বহুতো সাবজেক্ট আছে কিন্তু আমাৰ অসমীয়া বিষয়ৰ এক্সাম হ'ব 22 তাৰিখে সকলোৱে মনত ৰাখি ল'ব আৰু যিসকলে এই PDF টো পোৱা নাই বা এয়া গম পোৱা নাই কেতিয়া হ'ব কি হ'ব মই টেলিগ্ৰামত শ্বেয়াৰ কৰি থৈছো আপোনালোকে তাতো চাব পাৰে আৰু আপোনালোকে UGC NET ৱেবছাইটটোত গৈও এখিনি চেক কৰিব পাৰে ঠিক আছে গতিকে সকলোৱে খুব ভালদৰে পঢ়া শুনা কৰি থাকক যেহেতু এক্সাম একদম পালেহি আৰু বেছি দিন নাই গতিকে সকলোৱে ভালদৰে পঢ়ক আৰু ভালকৈ সকলো ৰিভাইজ কৰি থাকক সকলোৰে ভাল হ'ব ঠিক আছে ধন্যবাদ